অৰুণোদয়ৰ 4টা কিস্তি পাবলৈ হ'লে আপুনি DBT কমপ্লিট কৰি ল'ব লাগিব। যিহেতু আগষ্ট মাহৰ প্ৰথমত অৰুণোদয়ৰ কিস্তি সোমাব, সেয়েহে DBT কৰি লোৱাটো বাধ্যতামূলক কৰি দিছে চৰকাৰৰ ফালৰ পৰা। DBT ফিল আপ 2 ধৰণে কৰিব পাৰি, ঘৰত থাকি বা বেংকত গৈও কৰিব পাৰি আৰু বেংকৰ বাহিৰতো কৰিব পাৰি। আজি মই আপোনালোকক ক'ম ঘৰত থাকি মোবাইলৰ সহায়ত আপুনি DBT কমপ্লিট কেনেকৈ কৰিব। প্ৰথমতে যাব ক্ৰম ব্ৰাউজাৰত, ঠিক আছে। ক্ৰম ব্ৰাউজাৰ বা গুগলত গৈ লিখিব NPCI লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিলে আপোনাৰ এনেকুৱাকৈ এটা ড্যাশবোৰ্ড খোলা হৈ যাব, ঠিক আছে। যেতিয়া এনেকৈ খোলা হৈ যাব তেতিয়া আপুনি এই লিংকটোত আৰু এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এনেকুৱাকৈ এটা ড্যাশবোৰ্ড খোলা হৈ যাব। খোলা হৈ গ'লে আপুনি তলত আহি থাকিব। তলত আহিলে এনেকুৱাকৈ দেখি পাব, ঠিক আছে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, এটা লাইক কৰি দিব এনেকুৱা নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ। DBT মানে হ'ল ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ, যিটো সহজ ভাষাত ক'বলৈ গ'লে এইটো আধাৰ কাৰ্ড আপডেট দিয়া বুলিও ক'ব পাৰি বা কোৱা যায়। কাৰণ আধাৰ আপডেট দিয়াটো এইকাৰণে বাধ্যতামূলক কৰিছে যে আধাৰ আপডেট নিদিলে কোনে কি কৰি আছে বা কোনে কি পায়, ঘৰত চাকৰিয়াল আছে না কি আছে সেইটো গম পোৱা নাযায়। যেতিয়া আধাৰ আপডেট হৈ যায় ঘৰৰ পৰিয়ালৰ গোটেই ডিটেইলছখিনি ওলাই যায় আৰু কোনে কি কৰি আছে, চাকৰি কৰি আছে নেকি। যিহেতু চাকৰি কৰা ঘৰত অৰুণোদয় নিদিয়ে, সেইটোৰ কাৰণে DBT ফিল আপ কৰাটো বাধ্যতামূলক কৰি দিছে। এনেকুৱাকৈ যেতিয়া আপোনাৰ এনেকুৱাকৈ আহিব তেতিয়া আপুনি যাব ইয়াত আধাৰ শ্বেডিং ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এনেকুৱাকৈ এটা আৰু নেক্সট পেজত লৈ যাব। নেক্সট পেজত লৈ গ'লে আপুনি এবাৰ কি কৰিব লাগিব, এইবাৰ আপুনি আধাৰ মেপ ষ্টেটাছত ক্লিক কৰি দিব এইটো, ঠিক আছে। মই ক্লিক কৰি দিছোঁ। যেতিয়া আধাৰ মেপ ষ্টেটাছত ক্লিক কৰি দিব তেতিয়া আপোনাক এনেকুৱাকৈ ইয়াত দেখাব ইণ্টাৰ আধাৰ নম্বৰ। ইয়াত আপোনাৰ আধাৰ নম্বৰ বা যাৰ আপুনি DBT কমপ্লিট কৰিব খুজিছে তেখেতৰ আধাৰ নম্বৰটো মাৰি দিব। মই মোৰটো মাৰি দিছোঁ। এইটো অৰুণোদয় বুলি নহয়, যিকোনো মানুহে আপডেট কৰি ল'ব পাৰে। এইটো মোৰ বেংকৰ আপডেট কৰিছোঁ মই। ঠিক আছে। যেতিয়া এনেকৈ আধাৰ নম্বৰটো ইয়াত লিখি দিব তেতিয়া আপোনাৰ তলেদি আৰু এটা আহিব কেপচা কোড। এইটো আপোনাৰ ইয়াত যিটো লিখা আছে সেইটো ইয়াত বহাই দিলে হ'ল 821534, ঠিক আছে। এনেকুৱাকৈ দি আপুনি চেক ষ্টেটাছত ক্লিক কৰি দিব। ইয়াত চেক ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ আধাৰ লিংক কৰা আছে মোবাইল নাম্বাৰ, তাত এটা OTP আহিব। OTPটো তাত বহুৱাই দিব। ঠিক আছে, OTPটো মই বহুৱাই দিছোঁ। আপোনাৰ OTPটো যেতিয়া আপুনি বহাই দি আপোনাৰ ইয়াত কনফাৰ্ম কৰি দিব। ইয়াত কনফাৰ্মত ক্লিক কৰি দিলে আপোনাৰ DBT আপডেট কমপ্লিট হৈ যাব, ঠিক আছে। আপোনালোকে তেনেকুৱাকৈ কৰি ল'ব। আজিলৈ ইমানে।